নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকৰ লগত কথা পাতিম, যেহেতু আজি 22 এপ্ৰিল আৰু 22 এপ্ৰিলত আপোনালোকে জানে আজি কি আৰ্থ ডে, ধৰিত্ৰী দিৱস। তো আজি মই আপোনালোকক ধৰিত্ৰী দিৱসৰ বিষয়ে কিছুমান কথা পাতিম। যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিব তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ, যদি আপোনালোকে যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলকচোন বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ ধৰিত্ৰী দিৱস। ধৰিত্ৰী দিৱস পালন কৰা হয় 22 এপ্ৰিল তাৰিখে, আৰু ইংলিছত আৰ্থ ডে বা ইণ্টাৰনেশ্যনেল মাদাৰ আৰ্থ ডে বুলিও কোৱা হয়। তাৰপিছত ধৰিত্ৰী দিৱস মানে কি, ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়, তাৰপিছত ধৰিত্ৰী দিৱস কিয় পালন কৰা হয়, এই সকলোখিনি কথা মই আজি এই ভিডিঅ'তে আলোচনা কৰিম। তো প্ৰথমতে মই আপোনালোকক পৰিচয় দিব বিচাৰিছোঁ। মোৰ নাম হৈছে অৰুণ নাহিকিয়া আৰু আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধৰিত্ৰী দিৱস প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে 22 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। তাৰপিছত মই ক'ব বিচাৰিছোঁ 1969 চনত ছান ফ্ৰেন্সিস্কোত অনুষ্ঠিত ইউনেস্কোৰ এখন সভাত জন এম.চি. কনছেলে ধৰিত্ৰী দিৱস পালনৰ ধাৰণাটো আনে। তো এই সকলোখিনি কথা মই কিতাপৰ পঢ়িছিলোঁ, সেইকাৰণে মই আপোনালোকক ভালকৈ বুজাব গৈ আছোঁ। যি ইউনেস্কোৰ এখন সভাত জন এম.চি. কনছেলে ধৰিত্ৰী দিৱসৰ ধাৰণাটো প্ৰথমে আনিছিল। তাৰপিছত 1970 চনৰ 21 মাৰ্চত ছান ফ্ৰান্সিস্কোত প্ৰথম ধৰিত্ৰী দিৱস পালন কৰা হয়। তো আপোনালোকে গম পালে যে প্ৰথমে ক'ত পালন কৰা হৈছিল। মই আপোনালোকক কৈ দিছোঁ, প্ৰথমে পালন কৰা হৈছিল 1970 চনৰ 21 মাৰ্চত ছান ফ্ৰান্সিস্কোত প্ৰথম ধৰিত্ৰী দিৱস পালন কৰা হৈছিল। আকৌ আমেৰিকাত 1970 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱস প্ৰথম পালন কৰিছিল। তাৰপিছত 2009 চনৰ পৰা ৰাষ্ট্ৰসংঘই 22 এপ্ৰিলটো ইণ্টাৰনেশ্যনেল মাদাৰ আৰ্থ ডে হিচাপে পালন কৰিবলৈ লৈছিল। তো বন্ধুসকল, আপোনালোকে গম পাই গ'লে যে কেতিয়া পালন কৰিছিল, কোনে কেতিয়া পালন কৰিছিল আৰু কেতিয়া আৰম্ভ হৈছিল, এই সকলোখিনি কথা মই আপোনালোকক জনাই দিলোঁ। তো বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি ভাল নাপালে তেনেহ'লে ডিছলাইক কৰি দিব, কিয়নো আপোনালোকে যিটো ভাল লাগে সদায় সেইটোৱে কৰিব লাগে, আৰু যিটো ভাল নালাগে সেইটো কৰিব নালাগে। তো আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।